নমস্কাৰ বন্ধুসকল, বিপুল বৰুৱা যি মন যায় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে কি বিশেষ একো নাই। আজি আমাৰ একচুৱেলি কি 26 জানুৱাৰীৰ বাবে আমি গেটখন কেনেকৈ সজালোঁ তাৰ অকণমান আপোনালোকৰ আগত ভিডিঅ' দেখাম। তাৰপিছত পাঠান মুভিখন লৈ আমাৰ অসমত চলি থকা যি চৰ্চিত হৈ আছে তাৰ বাবে দুআষাৰ কম, বেছিকৈ নকওঁ। 26 জানুৱাৰী পিৰিয়ডৰ কাৰণে আমাৰ গেটখনৰ সন্মুখত এনেকৈ লাইট লগালোঁ, ঝণ্ডা লগালোঁ। তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখাইছোঁ, যদি ভাল পায় চাব। আৰু এই ৰাস্তাটোত মানে ইমান ভিৰ হৈ থাকে, মই ভিডিঅ'টো কৰিবলৈ সম্পূৰ্ণ সুবিধা নাপালোঁ। তথাপিও আপোনালোকক দেখাইছোঁ। এয়া চাওক, এই গাড়ীৰ যি ভিৰ, আপুনি ইটো ৰাস্তাত পৰা সিটো ৰাস্তালৈ অহা যোৱা কৰিব নোৱাৰে। তথাপিও এইটো ভিডিঅ' দেখাইছোঁ। আমাৰ গেটৰ সন্মুখৰ যিটো তিনিআলি বুলি কয়, সেই তিনিআলি মূৰতে আমি এনেকৈয়ে ঝণ্ডা লগাইছোঁ আৰু বেলুন চেলুন লগাই অকণমান দেখিবলৈ ধুনীয়া কৰি দিছোঁ। তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আজি পাঠান চিনেমাখন চালোঁ। পাঠান চিনেমাখন চাই একোতো তেনেকুৱা কি বিশেষ যিমান ট্ৰল হৈ আছে অসমত, তেনেকুৱাতো বিশেষ একো ট্ৰলৰ বিষয়ে আমি গম নাপালোঁ যে চিনেমাখন ইটো চাব নালাগে, সেইটো চাব নালাগে। চিনেমাখন চাই ভালেই লাগিলে, কাহিনীটোও ভাল। মোৰ ব্যক্তিগত এইটো এটা মন্তব্য যে চিনেমাখন মোৰ চাই ভাল লাগিল। আপোনালোককো কওঁ যে চিনেমাখন চাব কি, আমাৰ নিউজ চেনেলবিলাকেতো অসমত পূৰা পপুলাৰ কৰি দিলে। আমাৰ যেনেকৈ ধৰক এখন অসমীয়া ছবি আহিলে প্ৰমোশ্যন কৰিবলৈ মানুহ জেগাই জেগাই গৈ প্ৰমোশ্যন কৰে, সেই প্ৰমোশ্যনকোতো প্ৰয়োজন নাই পাঠান মুভিক। কাৰণ পাঠান মুভিখনৰ প্ৰমোশ্যন অলৰেডি আমাৰ অসমৰ যিমান নিউজ চেনেল আছিল তেওঁলোকে কৰিয়েই দিছে। আৰু কি আজিকালি নিউজটো খুলি চালেই আপুনি এটাই কথা দেখিব যে অকল পাঠান ছবিখনত শ্বাহৰুখ খান কোন, হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানক চিনি নাপায়, সেইবিলাকেই বাৰ্তা পায়। তাৰ বাহিৰে একো ভাল বাৰ্তা আপুনি নাপায়। অসমৰ নিউজ চেনেলবিলাকৰ কাম এতিয়া আজি দৈনন্দিন জীৱনত সেইটোৱে কাম হৈ গ'ল যে পাঠান ছবিখনক লৈ চৰ্চা, সেই চৰ্চা লৈ চলি থাকিব। আমিও কি চৰ্চাৰ বিষয়ে যিটো চৰ্চা চলি আছে সেই চৰ্চাটো চায়েই পাঠান মুভিখন আজি প্ৰথম দিনাই চালোঁ, চাই ভাল লাগিল। মই এটা নিউজত আজি পাইছিলোঁ, NDTV নিউজ নে নিউজ ND24 বুলি কিবা নিউজ চেনেল এটা আছিল। নিউজ চেনেলটোত চালোঁ, ৰবি শৰ্মায়ো এটা মন্তব্য দিছিল। একচুৱেলি ৰবি শৰ্মা মোৰ একদম ফেভৰিট হিৰ' অসমৰ। তেওঁ যি কথা কয় ভাল লাগে, স্পষ্টবাদী। তেওঁ আজি নিউজটো চালোঁ, নিউজটো চায়ো ভাল লাগিল। তেওঁ যি কেইষাৰ কথা ক'লে, কথাকেইষাৰ একচুৱেলি 100% ৰাইট। সেই কথাখিনি চায়ো আমি ভাল লাগিলে। কিন্তু এটা কথাই মই ভাল নাপাওঁ, কি হ'ল, মোৰ নিজৰ মন্তব্য কৈছোঁ, মই নিজৰ এটা ব্যক্তিগত মন্তব্য ৰাখিছোঁ যে চিনেমাখনৰ বিষয়ে ইমান ট্ৰল কৰিবলৈ অসমত কি দৰকাৰ? কোনোবা অসমীয়া চিনেমা এখন ওলালে আপোনালোকে চৰ্চা কৰেনে যে এই চিনেমাখন এনেকুৱা হ'ল, এই চিনেমাখনৰ বিষয়ে এনেকৈ ক'ব লাগিছিল? কোনো চৰ্চা নহয়। কিন্তু পাঠান ছবিখনক লৈ ইমান চৰ্চা হ'ল যে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া পাঠান মুভিখনৰ বিষয়ে চৰ্চা। এটা এইটো টপিক হৈ গ'ল যে পাঠান মুভিখনৰ বিষয়ে আমি কথা পাতিম, পাঠান মুভিখন কেনেকুৱা হ'ল, কি কথা, সেইটো বিষয়ে টপিক এইটোৱে হৈ গ'ল আৰু পাঠান। আৰে পাঠান চিনেমা এখন ছবিগৃহত ছবি আহিছে, ছবি কোনোবাই চাই নাচায়, আপোনালোকৰ কি মন্তব্য এডাল আছে? মন্তব্য আপোনালোকে দিবলৈ আছে দিয়ক, চাই পেলানি আহি দিয়ক মন্তব্য। গোটেই চিনেমাখন পপুলাৰ কৰি পেলালে আমাৰ অসমৰ নিউজ চেনেলবিলাকে যে চিনেমাখনক CM ডাঙৰীয়াক লৈ আহিলে, CM হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানক চিনি নাপাওঁ বুলি ক'লে বোলে। তেওঁ এটা ব্যক্তিগত জীৱন আছে, তেওঁ এজন CM, ঠিক আছে। তেওঁ CM হৈ পেলানি এইটো কি বুলি কয়, শ্বাহৰুখ খানক চিনি নাপাওঁ বুলি কয়, কাৰোবাক চিনি নাপাওঁ বুলি কয়, কি দৰকাৰ আছে? অসমৰ মানুহ আমি এতিয়া যিমানে ভোট দিলোঁ তেওঁক, সেই ভোট দিয়া মানুহখিনিকো তেওঁ সম্পূৰ্ণ চিনি নাপায়। তেওঁ কাম হ'ল, তেওঁ সম্পূৰ্ণ তেওঁ কি অনলাইন থাকে মানুহজন, তেওঁ এজন টিভিত আহি থকা মানুহ। টিভিত আহি থাকিলে মানুহজন দেখিলে আমি নামটো শুনি মানুহজনক চিনি পাওঁ, ঠিক আছে। তেওঁতো আমাক দেখা নাপায়, দেখা পাইছে নে ক'ৰবাত? ব্যক্তিগত হিচাপে যদি আমি লগ কৰিব যাওঁ তেতিয়া চিনি পাইছে, তেতিয়া বেলেগ কথা। আইভেগেতো আমাক চিনি নাপায়। আৰু প্ৰত্যেক ভোটাৰকে তেওঁ চিনি পাব সেইটোৰ বিষয়েও কোনো কথা নাই। তাকে লৈ পাঠান মুভিখনক লৈ ইমান চৰ্চা। আপুনি ৰাতিপুৱা নিউজটো খুলি চাব,
পাঠান ছবিত হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় শ্বাহৰুখ খানক বা তেওঁ চিনি নাপায়, তেওঁৰ এটা ব্যক্তিগত লাইফ আছে, ব্যক্তিগত কথা তেওঁ কি আহে যায় তাত আমাৰ। কিন্তু মোৰ এটা মানে ব্যক্তিগত মন্তব্য, পাঠান ছবিখন আজি মই চালোঁ, ভাল লাগিল চাই, আপোনালোকেও চাওক। কোনোবা এখন ছবি গৃহত লাগে অসমীয়া হওক হিন্দী হওক, আপোনালোকে যদি চাই, আমি যদি নাচাওঁ একচুৱেলি কি, আমি যদি চিনেমাখন নাচাওঁ, চিনেমাখন নাচালে চলিব ক'ৰ পৰা? আমি চিনেমাখন চালেহে তাৰ পৰা এটা প্ৰফিট হ'ব, প্ৰফিট হৈ তেওঁলোকে কিবা এটা পইচা ইনকাম কৰিব। যদি আমিয়ে চিনেমাখন নাচাওঁ, এতিয়া যিকোনো এটা বস্তুত আপুনি লক্ষ্য কৰিব, যি বস্তুটোত ট্ৰল হয় সেই বস্তুটোৰ প্ৰতি মানুহৰ আসক্তিটো বাঢ়ি যায়। সেই আসক্তিটো বাঢ়ি যোৱাৰ স্বত্তে পাঠান ছবিখনৰ প্ৰতি আসক্তি বাঢ়ি গ'ল। এতিয়া অসমৰ 100ৰ ভিতৰত 98, 99 ধৰি লওক, 99% মানুহে পাঠান মুভিখন চাবই। ঠিক আছে, সেইটো মোৰ এটা ব্যক্তিগত মন্তব্য যে পাঠান মুভিখন চবেই চাব। আপোনালোকে মই চালোঁৱেই, মইতো চালোঁ, মই যিমান মানে কি আছিল মই আজি চালোঁ, চাই আহিলোঁ, মই ভাল পালোঁ চিনেমাখন। আৰু এই বিষয়েনো কি চৰ্চা কৰি থাকিম, হ'ব, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।